Hi guys, আপোনালোকক আজি এটা নতুন ৰেচিপি লৈ আহিছো হেইটো হৈছে কেঁচা হিলিখাৰে মাছৰ মূৰৰ জোল আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক এই চাক মই মোৰ কাৰণে যেটো বনাইছো মই কেঁচা হিলিখা 4টা মইকে থেতেলিয়া লৈছো হিলিখাখিনি খুন্দি লৈ এনেকৈ মই কেৰাহীত লোৰ কেৰাহীত অকনমান তেল দি কিনে মই 3 ফাল মুদ দিছো দি কিনে মই আধা ভজা হোৱালৈকে ৰখিছো এই চাক মই মাছৰ মূৰখিনি এনেকৈ মই ভাজি আছো ভাজি ইয়াতে মই খুন্দি লোৱা হিলিখাখিনি মাছখিনি আধা ভজা দি দিলো দি এনেকৈ মই লৰাই আছো হিলিখাৰ উপকাৰিতা বহুত আছে যেনেকৈ হিলিখাৰ আইৰন আছে সি ভিটামিন আছে কোষ্ঠকাঠিন্য দূৰ কৰে স্মৃতি শক্তি বঢ়ায় সৰু ল'ৰা ছোৱালীৰ কাৰণে হিলিখাটো ভাল মই মোৰ ছোৱালীজনীকো দিও হিলিখা এনেকৈ আৰু এইবিলাক হিলিখা আমলখি এইবিলাকত সদায় লোৰ কেৰাহীত বনাব লাগে তাত এটা বেলেগ টেষ্ট আহে আপুনি এলুমিনিয়াম বা ষ্টিলৰ বাচনত বনালে ইয়াৰ টেষ্টটো পোৱা নাযায় হিলিখা যেহেতু এটা উৎকৃষ্ট ফল বুলি কোৱা হয় ফলৰ ৰজা বুলি ক'ব পাৰি হিলিখা গতিকে এই হিলিখা বছৰত যাতে সকলে এদিন হলেও খায় হেতুত গুৰুত্ব দিব লাগে আৰু হিলিখাই বমি ভাবো কমায় এইফালে মই মাছখিনি ভাজা হৈ গল কম জুইত মই এনেকৈ পানী দি দিলো গৰম পানী মই 2 গিলাস মান পানী দিছো দি যেতিয়া ঢাকন দিম আৰু ইয়াতে যদিও মই হিলিখাৰ জোল বগা দেখা পাইছে মই কিন্তু খাৰ ব্যৱহাৰ কৰা নাই ইয়াত হিলিখাৰ এটা গুণে আছে আৰু জোলখিনি একদম মিঠা হৈ যায় হিলিখাৰ জোলখিনি এনেকৈ মই মোৰ কাৰণে মই 4টা হিলিখা দিছো আৰু হিলিখা সদায় মাছৰ মূৰেৰে বনালে ভাল লাগে আৰু বেলেগ মাছও দিব পাৰি কিন্তু মাছৰ মূৰ লাগে আৰু মাছৰ মূৰ নহলে মাছ মানে বেছিকে লাগে নহলে হিলিখা অলপমান কেহা লাগে মই ইয়াতে 3টা মাছৰ মূৰত মই 4টা হিলিখা দিছো আৰু 1 পিস মাছও দিছো এনেকৈ দিলে হল আপোনালোকে জোলখিনি যায় যে একদম কমি গৈছে আধা বাটি মান হৈ গল আৰু মই নিমখও দিলো অলপ নিমখ কমি আছিল আৰু ভিডিওটো মই আজি শেষ কৰিলো আৰু ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব মোক জনাব কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় খাই পাইছে তথাপিও আৰু মই নেক্সট ভিডিওত লগ পাম আজিলৈ এৰিলো টাটা